কওক বৰুৱা, আপোনাৰ ল'ৰাটোক বচাবলৈ আপুনি কিমান টকা দিব পাৰিব? মই সম্পূৰ্ণ 10 লাখ টকা দিম। আপোনাৰ ল'ৰাটোৰ মূল্য মাত্ৰ 10 লাখ টকাহে নেকি? কওক তেতিয়াহ'লে আপুনিয়ে কওক, যিমান লাগে সিমানে দিম, মাত্ৰ মোক ল'ৰাটোক ভাল কৰি দিয়ক। অধিক নিচাজাতীয় দ্ৰব্য সেৱন কৰাৰ ফলত আপোনাৰ ল'ৰাটোৰ দুটা কিডনীও সম্পূৰ্ণ নষ্ট হৈ গৈছে। মই বেলেগ এজন ল'ৰাৰ পৰা কিডনী চুৰ কৰি আনি আপোনাৰ ল'ৰাটোক দিব লাগিব। মই ইমান ডাঙৰ এটা অপৰাধ কৰি পাপ কৰি আপোনাৰ ল'ৰাটোক বচাব লাগিব। তাৰ ফলস্বৰূপে আপুনি সম্পূৰ্ণ মোক 1 কোটি টকা দিব লাগিব। হয় ঠিক আছে ডক্টৰ, মই সম্পূৰ্ণ আপোনাক 1 কোটি টকাই দিম, কিন্তু মোৰ ল'ৰাটো সম্পূৰ্ণ সুস্থ হৈ উঠিব লাগিব। ডক্টৰ বাবু, যিকোনো উপায়েৰে মোৰ ল'ৰাটোক বচাই দিয়ক ডক্টৰ বাবু। আপোনাৰ ল'ৰাৰ কি হৈছেনো? পেটৰ বিষ হৈছে। পেটৰ বিষত সি কান্দি আছে, ৰ'ব পৰা নাই। কি? পেটৰ বিষ? ইমান ধুনীয়া সুবিধা পাইছোঁ মই, এই সুবিধা কোনো পধ্যে মই হেৰুৱাব নিবিচাৰোঁ। এতিয়া মই অপাৰেশ্যন কৰিব লাগিব বুলি পেটটো ফালিব লাগিব, তাৰে পিছত মই তাৰ কিডনী দুটা উলিয়াই নিব লাগিব। তেতিয়া মই 1 কোটি টকাটো সহজতে পাই যাম। কি হ'ল ডক্টৰ বাবু, আপুনিতো একো চিকিৎসা কৰা নাই, কিবা ভাবিহে আছে? মানে ইয়াক অপাৰেশ্যন কৰিব লাগিব। কি? সাধাৰণ পেটৰ বিষতে অপাৰেশ্যন কৰিব লাগিব? হে ভগৱান, তুমি আমাৰ এইবিলাক কি পৰীক্ষা কৰি আছা? ইমান টকা আমি ক'ৰ পৰা যোগাৰ কৰিম? আপুনি এইবোৰ একো টেনশ্যন ল'ব নালাগে। আপোনাৰ দৰে দুখীয়া মানুহবোৰৰ কাৰণে আমি ডক্তৰবোৰ আছোঁ। মই মোৰ নিজা পইচাৰে ইয়াক অপাৰেশ্যন কৰিম। কিন্তু অপাৰেশ্যন কৰাৰ মুহূৰ্তত কিন্তু সেই সময়ত কোনো কাষত থাকিব নোৱাৰে। আপোনাক যে মই কি বুলি ধন্যবাদ দিম? আপুনি মোৰ কাৰণে ভগৱানৰ দৰে। এই ধন্যবাদ পিছত দি থাকিব। এতিয়া ইয়াৰ পৰা বাহিৰত যাওক, মই ইয়াক সোনকালে অপাৰেশ্যন কৰিব লাগিব। এতিয়া মই প্ৰথমে টোপনি অহা বেজী এটা দি ল'ব লাগিব। এতিয়া এই সুযোগতে মই কিডনীটো উলিয়াব লাগিব। 1 কোটি টকা, 1 কোটি টকা। এতিয়া মোৰ ল'ৰাটো অলপ ভাল পাইছেনে ডক্টৰ? I am sorry, he is no more. কি? হে ভগৱান, সামান্য অলপ পেটৰ বিষ হওঁতে মোৰ ল'ৰাটো মৰি থাকিল। কি কৰিম কওক, এইবিলাক চব উপৰি আল্লাৰে ইচ্ছা। মই নিজৰ টকাৰে মই ভাল কৰিব খুজিছিলোঁ ল'ৰাটোক, কিন্তু ভাল কৰিব নোৱাৰিলোঁ। এতিয়া মই কি কৰিম কওকচোন? ডক্টৰ বাবু, মই আপোনাৰ গাত অলপো দুখ দিব ইচ্ছা কৰা নাই। আপুনি মোক ইমানখিনি সহায় কৰিছে, মই কেনেকৈ আপোনাক দুখ দিম? তেখেতৰে সন্তান, তেখেতে যদি নিব বিচাৰিছে, আপোনালোকেনো কেনেকৈ ভাল কৰিব? ঠিক আছে বাৰু, এতিয়া লাষ্টটো নিয়াৰ ব্যৱস্থা কৰা। 1 কোটি টকা। এটা ফোন কৰি বৰুৱাক টকাখিনি ৰেডি কৰিবলৈ ক'ব লাগিল ৰ'বা। বৰুৱা, আপোনাৰ কাম প্ৰায় হ'ল বুলিয়ে ধৰা। মাত্ৰ আপুনি টকাখিনি সোনকালে যোগাৰ কৰক, যদিহে আপোনাৰ ল'ৰাটো সোনকালে সুস্থ হোৱাটো বিচাৰে। আপুনি টকাৰ কাৰণে কোনো টেনশ্যন ল'ব নালাগে ডক্টৰ বাবু। তেতিয়াহ'লে আপুনি টকাখিনি লৈ আহক আৰু আপোনাৰ ল'ৰাটোৰ জীৱন বচাওক। ঠিক আছে, এতিয়া ৰাখিছোঁ তেতিয়াহ'লে। আহক সোনকালে।